অকমান ঘূৰ বাবু ঘূৰ আঘাতপ্ৰাপ্ত হৈ বীৰকুছিত আবদ্ধ হৈ আছে বনহস্তীটো। কেইবাটা দিনৰ পৰা বীৰকুছিত আবদ্ধ হৈ আছে বনহস্তীটো। মহানগৰী বীৰকুছিত মুক্ত বিচৰণ এটা প্ৰকাণ্ড বনহস্তী। কেইবাটা দিনৰ পৰা বীৰকুছিত আবদ্ধ হৈ আছে বনহস্তীটো। আঘাতপ্ৰাপ্ত হৈ বীৰকুছিত আবদ্ধ হৈ আছে বনহস্তীটো। আঘাতপ্ৰাপ্ত বনহস্তীটোলৈ চিন্তিত হৈ আছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে খাদ্য খুৱাইছে আঘাতপ্ৰাপ্ত বনহস্তীটো। বন বিভাগৰ খবৰ দিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আমচিং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনা অঞ্চললৈ নামি আহিছিল বনহস্তীটো। অকমান ঘূৰ বাবু ঘূৰ এই ভৰিটো চাং চাং বাবা চাং চাং অকমান ভৰিটো চাং বাবা নাই নাহে কাটা আছে নেকি এইটো কিমান লাখ দুখ পাইছে তাক ঘূৰিলে ভাল আছিল অকমান আহ 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 এইটো 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 ভৰি না আঘাতপ্ৰাপ্ত হৈ বীৰকুছিত আবদ্ধ হৈ আছে বনহস্তীটো। কেইবাটা দিনৰ পৰা বীৰকুছিত আবদ্ধ হৈ আছে বনহস্তীটো। মহানগৰী বীৰকুছিত মুক্ত বিচৰণ এটা প্ৰকাণ্ড বনহস্তী। কেইবাটা দিনৰ পৰা বীৰকুছিত আবদ্ধ হৈ আছে বনহস্তীটো। আঘাতপ্ৰাপ্ত হৈ বীৰকুছিত আবদ্ধ হৈ আছে বনহস্তীটো। আঘাতপ্ৰাপ্ত বনহস্তীটোলৈ চিন্তিত হৈ আছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে খাদ্য খুৱাইছে আঘাতপ্ৰাপ্ত বনহস্তীটো। বন বিভাগৰ খবৰ দিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আমচিং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনা অঞ্চললৈ নামি আহিছিল বনহস্তীটো। কিমান লাখ দুখ পাইছে তাক ঘূৰিলে ভাল আছিল অকমান আহ 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 এইটো 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 ভৰি না কাটা হয় না ইয়ার কাটা হয়